হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। তো আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ ঘৰৰ পৰা। তো আজি কি কৰিম দিনটো চব দেখাইছোঁ আপোনালোকক। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। তো চাই দিয়কচোন মই কি কৰোঁ, আৰু মোৰ লগত শেষলৈকে থাকিব বুলি আশা কৰিছোঁ। তো নিশ্চয়কৈ থাকিব। মানে এনেকুৱা বেয়া স্বভাৱ মোৰ, কলম পেঞ্চিল কিবা এটা পালে হ'ল আৰু মই লাগি যাওঁ পূৰা আৰ্টত আৰু ড্ৰয়িং কৰোঁ। হাতে চাতে য'তে পাওঁ তাতে আঁকি দিওঁ। আৰু কেঁচি এখন পালে হ'ল খুচুট কৰি কিনে পূৰা কাটি থাকিম কাগজবোৰ। কি যে এইবিলাক সৰু বাচ্ছাৰ নিচিনা কি কৰি থাকোঁ জানো, মই ভাল লাগে দিয়কচোন কেতিয়াবা। আৰু এতিয়া মই কাপোৰ ধুব ওলাইছোঁ। কাপোৰ অলপ বহুতেই ওলাইছে, কাৰণ মেচিনটো মোৰ বেয়া হৈ আছিলে 2-3 দিনৰ পৰা। তো ফাইনেলি আজি ৰাতিপুৱা ভাল কৰিলে এখেতে ৱাশ্বিং মেচিনটো। তো ভাবিলোঁ কি আজি কাপোৰখিনি ধুয়ে দিওঁ, আৰু পূজাও আহিছে যিহেতুকে অলপমান চাফ চিকুণো কৰিব লাগিব দিয়কচোন। তো কালিৰ পৰাতো পূজা ষ্টাৰ্টেই হ'ল, পূজা চোৱাত ব্যস্ত হ'ব লাগিব। আপোনালোকে ৰেডি হৈছেনে পূজা চোৱাৰ কাৰণে? তো পূজা ক'ত চাব বাৰু আপোনালোকে? আমি ভাবিছোঁ গাঁৱত যাম বুলি, কিন্তু চাওঁ কি কৰোঁ, গাঁৱত যাব পাৰোঁ নে নোৱাৰোঁ। গাঁৱত যাব পাৰিলেতো ভালেই লাগে দিয়কচোন। আজি যদি আৰু যাব পাৰোঁ যাম, নোৱাৰিলে ইয়াতে চাব লাগিব। আৰু বাচ্ছা দুটাও আছে যিহেতুকে সিহঁতকো দেখাব লাগিব। তো এতিয়া মই কাপোৰটো ধুই লওঁ। ধুই কিনে আৰু দিনটো কি কৰোঁ আপোনালোকৰ আগত দেখাব চেষ্টা কৰিম। আৰু ব্লগটো ভাল লগাৰ কাৰণে ময়ো চেষ্টা কৰিম। আপোনালোকেও চাবচোন কেনেকুৱা লাগে, আৰু মোৰ ভিডিঅ'বোৰ চাব। তো এতিয়া মই কিটচেনত আহিছোঁ। ভাতৰ কাৰণে অকণমান যোগাৰ কৰি লওঁ। আজি ৰেচিপি টাইপ নহয় আৰু এনেই আৰু। এইটো অমিতা গছৰ পৰা পাৰি আনিছিলোঁ, কিন্তু কাটি চাওঁ যে পকা। তথাপিতো অমিতাৰ খাৰ বনাম, আৰু বুট অকণমান দিছোঁ, দি কিনে এনেকৈ খাৰ বনাম ইয়াৰে। আৰু পনীৰ আছিলে অলপমান, পনীৰখিনি বনাম। তো আজি একদম চিম্পুল ভাত বনাম আৰু। কেতিয়াবা চিম্পুল খায়ো ভাল লাগে দিয়কচোন। তো মই এইখিনি কৰি উঠি আৰু বহুত কাম আছে মোৰ। তো আপোনালোকে মোৰ লগত থাকিবচোন শেষলৈকে। তো এইখিনি মোৰ অমিতাৰ খাৰ। মিঠা হৈছিলে, পকিছিলে যে অমিতাটো, সেইকাৰণে খাবলৈ মিঠা হৈছিলে। তো এতিয়া মই চাটৰ ওপৰত কাপোৰখিনি আনিব গ'লোঁ, আৰু কাপোৰখিনি আনি কিনে জাপি জুপি মই আৰু বজাৰত যাব লাগিব। অকণমান পূজাৰ বজাৰ কৰিব লগা আছে। তো বজাৰখিনি কৰাখিনি দেখাব চেষ্টা কৰিম আৰু আপোনালোকক। তো এতিয়া মই সাজি কাচি ক'তনো ওলাইছোঁ। অকণমান বজাৰত যাওঁ, বজাৰ কৰিব লগা আছে। আৰু মই আৰু দুদিনৰ পিছত এটা নতুন ভিডিঅ' লৈ আনি আছোঁ। আমাৰ এখন কিবা এটা বস্তু অপেনিং কৰিম, আৰু আপোনালোকে ভিডিঅ'টো চালে গম পাব। তো এতিয়া মই কাপোৰৰ দোকানত সোমাইছোঁ কুৰ্তি ল'ম কাৰণে। 2টামান কুৰ্তি ল'ম বুলি ভাবিছিলোঁ, আৰু বজাৰত গৈছোঁ যদিকে কাপোৰ নল'লেও ভাল নালাগে দিয়কচোন, পূজা বুলি। তো এয়াতো আপোনালোকে মানুহ দেখাই পাইছে, কিমান মানুহ, গম পাইছে চাগে কোনখিনি ঠাইত আছোঁ। তো মই কুৰ্তি কেইটামান লৈ লৈছোঁ, আৰু কেইটামান নহয় দিয়ক, 2যোৰ লৈছোঁ। আৰু ঘৰত পিন্ধা এনেই 2টা কাপোৰ লৈ লৈছোঁ। আৰু এতিয়া বজাৰ কৰোঁতে ইমানে বহুত টাইম লাগি গৈছিলে। আৰু কাপোৰ চইচ কৰোঁতেতো জানেই, তাতে আৰু ছোৱালী মানুহৰ কাপোৰ কিমান চাব লাগে, পচন্দই হৈ নাহে। আৰু চবৰে হয় দিয়কচোন এনেকুৱা। তো ইমান খোজকাঢ়ি ভাগৰ লাগি গৈছিলে, আৰু ভোকো লাগিছিলে। ভাবিলোঁ চাহ খাব যাম নেকি। তো এয়া চাদৰ মেখেলা দেখি কিনে ভাবিলোঁ লৈ লওঁ নেকি, কিন্তু নাই, নলওঁ। লৈছোঁ মই এযোৰ কাপোৰ, কিন্তু চিলাব দিছিলোঁ, কিন্তু চিলোৱা হোৱাই নাই। আমি আছোঁ লক্ষী কেবিনত, চাহ খাব আহিছোঁ, ফেঞ্চি বজাৰ। ইমান মানুহ। এতিয়া আমি চিংৰা চাহ। তো চাহ তাহ খাই আহিলোঁ বজাৰৰ পৰা। তাৰপিছত ভাবিলোঁ কচমেটিক দোকানত সোমাওঁ। কিবা অলপমান ল'ব লগা আছিলে, আৰু মোৰ চেম্পু ল'ব লগা আছিলে, আৰু লৈছোঁ আৰু কিবা কিবি লৈ কিনে আৰু বেলেগ ঠাইতো যাব লগা আছে আৰু আমাৰ। তো সেইপিনিও যাব লগা বহুত জৰুৰী হয়, আজি যাবই লাগিব। তো পটাপট এইখিনি লৈ কিনে আৰু বেলেগ পিনে যাব লাগিব আমি। তো এয়া লিপষ্টিক পচন্দ কৰি আছোঁ।
আৰু এয়া মোৰ চেম্পু আৰু ফুড নাছিলে ৰ'ব, মই ফুড লৈ লৈছোঁ, পেকেট ফুড। তো এইখিনি মই লৈ লওঁ। আৰু এয়া পূজাৰ বাচ্ছাৰ কাৰণে মোৰ ল'ৰাটো আহিলেতো একদম মানে খুটি পাতিলে হয় এইটো দি সেইটো দি বুলি, কিন্তু তাক অনা নাই। আৰু এয়া ৰাস্তাত আহোঁতে ইমান ধুনীয়াকৈ সজাইছে পেণ্ডেলটো, মানে ভাল লাগিছে। আহিব লাগিব পূজা চাব। আপোনালোকে ক'ত ক'ত যাব পূজা চাব জনাবচোন কমেণ্টত। গুৱাহাটীততো চাৰিওপিনে পূজাই পূজা। আৰু সেয়া আমি আহি আছোঁ আৰু মানে ফেঞ্চি বজাৰ গৈছিলোঁ, ফেঞ্চি বজাৰৰ পৰা আহি আছোঁ আমি। তো এয়া ব্ৰিজখন মালা চালা দিছে, ইমান ধুনীয়া লাগিছে। পূজা পূজা লাগিছে পূৰা, একদম পূজা চাব লাগিব দেই। তো আজিলৈ ইমানেই, মোৰ ব্লগটো সামৰিলোঁ ইয়াতে। আশা কৰিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পালে। তো বাই বাই। পূজা আপোনালোকে সকলোৱে চাব, ময়ো চাম।